এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু নিতৌ এই ধৰণৰ খবৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি মোক উৎসাহিত কৰিব। শ্ৰমিকসকলৰ বাবে ভাল খবৰ। প্ৰতিমাহে শ্ৰমিকসকলে লাভ কৰিব ৩০০০ কোটি টকা। কেৱল শ্ৰমিকেই নহয়, অসংগঠিত ক্ষেত্ৰৰ লগত জড়িত সকলোৱে লাভ কৰিব এই ধন। প্ৰধানমন্ত্ৰী শ্ৰমিক মানধন আঁচনিৰ জৰিয়তে আগবঢ়োৱা হৈছে এই সুবিধা। কেৱল ৫৫ টকাৰে কৰক আবেদন। আবেদনৰ বাবে নিৰ্ধাৰিত বয়সৰ সময়সীমা ১৮ পৰা ৪০ বছৰ বয়স। প্ৰধানমন্ত্ৰী শ্ৰমিক মানধনৰ ৱেবছাইটত গৈ কৰিব পাৰিব আবেদন। বিহুৰ মাজতেই বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। আগন্তুক ৪৮ ঘণ্টাত প্ৰবল বৃষ্টিপাতৰ আগজাননী। বৃহস্পতিবাৰ, শুক্ৰবাৰ আৰু শনিবাৰে প্ৰবল বৰষুণৰ সতৰ্কবাণী। ৰাজ্যৰ কেইবাখনো জিলাত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰ